তো আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম যে যিসকল ব্যক্তিৰ এনআৰচিৰ প্ৰথম খচৰাত নাম প্ৰকাশ পোৱা নাই তো সেই ব্যক্তিসকলক আপোনাক বায়োমেট্ৰিক্স কৰিব দিছে। তো সেই বায়োমেট্ৰিক্স কৰা ব্যক্তিসকলৰ কিছু অলৰেডি ৰিজেক্ট হৈছে, বাট কিছু ব্যক্তিৰ এতিয়ালৈকে প্ৰচেছত আছে। তো সেই প্ৰচেছত থকা ব্যক্তিসকলে এতিয়া নতুনকৈ আধাৰ কাৰ্ড বনাব পৰা নাই, যদি বনাইছেও তথাপিও এখেতৰ বায়োমেট্ৰিক ইস্যু দেখুৱাই ৰিজেক্ট হৈছে। তো সেই ব্যক্তিসকলে এতিয়া নতুনকৈ কেনেকৈ আধাৰ কাৰ্ড বনাব বা সেই এনআৰচিৰ বায়োমেট্ৰিক্সসমূহ কি হৈ আছে। তো এনআরসি এপ্লিকেশন বায়োমেট্রিক্স ডাটা লক আসাম পার্সিং মেটার উইথ সেন্টার। তো আপুনি ইয়াত নিশ্চয় চাবলৈ পাইছে যিসমূহ বায়োমেট্ৰিক্স কৰিছে, যিসমূহ বায়োমেট্ৰিক্স ৰিজেক্ট হৈছে তো সেইখিনি হৈছে, আৰু যিসমূহ আছে তো সেই বায়োমেট্ৰিক্স প্ৰচেছ থকাখিনি অসম চৰকাৰৰ তৰফৰ পৰা সেইখিনি লক কৰি ৰখা হৈছে। তো আপুনি ইয়াত নিশ্চয় চাবলৈ পাইছে, আৰু ইয়াত কেইবাটাও লিংক পাব। নিউজ 18ত প্ৰকাশ পাইছে, news18.com, বিভিন্ন ধৰণৰ আপোনাৰ ৱেব পেজত প্ৰকাশ পাইছে এই তথ্যসমূহ। তো ইয়াত আপুনি যদি ক্লিক কৰে সম্পূৰ্ণ তথ্য আপুনি চাবলৈ পাব। তো এই লিংকটো ক্লিক কৰিলে ইয়াত নিশ্চয় চাবলৈ পাইছে, ইয়াত যিখন নিউজ পেজ আছে তো সেই পেজটোলৈ অপেন হৈ যাব। তো ইয়াত এনআৰচি এপ্লিকেণ্ট বায়োমেট্ৰিক ডাটা লক, তো অসমৰ যিসমূহ প্ৰচেছত থকা বায়োমেট্ৰিক্স আছে তো সেইসমূহ বৰ্তমানলৈকে লক কৰি ৰখা হৈছে। দ্য বায়োমেট্ৰিক ডিটেইলছ অফ অভাৰ 27 লাখ, বৰ্তমানলৈকে এনআৰচিৰ 27 লাখ মানুহৰ ক্লেম আৰু অবজেকশ্যন ফেচত আছে। তো সেই ব্যক্তিসকলৰ আপোনাৰ বায়োমেট্ৰিক্স প্ৰচেছত আছিলে আৰু ইয়াৰ পৰা কিছু ৰিজেক্ট হৈ গৈছে। তো এই 27 লাখ মানুহৰ নাম আপোনাৰ যিখন 31 আগষ্টত 2019 তাৰিখ 2019-ৰ 31 আগষ্টত যিটো খচৰা প্ৰকাশ পালে, তো সেই খচৰাত এই ব্যক্তিসকলৰ নাম প্ৰকাশ পোৱা নাছিলে।